নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এই চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চাইনিজ এপ আৰু চাইনিজ মোবাইলৰ বিষয়ে কেনেকৈ কি চলি আছে, আৰু গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। চাওক, ভাৰত চৰকাৰে চীনা এপবিলাক বেন কৰিলে যে, কিন্তু চাইনা মোবাইলবিলাক কিয় বেন কৰা নাই? আমি জানো যে অ'প্প, MI, ভিভ' এইবিলাক চীনৰ কোম্পানী, তথাপিও ভাৰতত ধুনীয়াকৈ চলি আছে। চীনৰ এপ ইণ্ডাষ্ট্ৰী আৰু মোবাইল ইণ্ডাষ্ট্ৰী অলপ বেলেগ ধৰণে ভাৰতত চলি আছিল। যেনে এপছবিলাক মেড ইন ইণ্ডিয়া পলিচি নহয়, মেড ফৰ ইণ্ডিয়া পলিচিৰ মাজত চলি আছিল। মানে চীনৰে এপ্লিকেশ্যন ডেভেলপাৰসকলে ভাৰতৰ উপযোগীকৈ ভাৰতীয় মানুহে সুবিধা পোৱাকৈ এপবিলাক ডেভেলপ কৰে সঁচা, কিন্তু ভাৰতত নকৰে, সম্পূৰ্ণ চীনৰ পৰা ইয়াক কণ্ট্ৰল কৰে, যাৰ বাবে সম্পূৰ্ণ পইচাৰ লগতে আমাৰ ডাটাবিলাক ডাইৰেক্ট চাইনা গুচি যায়। ভাৰত চৰকাৰে একো লাভ নাই ইয়াত, না টেক্স পায়, না কৰ্ম সংস্থাপন পায় ভাৰতীয় যুৱকসকলে, কোনো একো নাই। কিন্তু মোবাইল ইণ্ডাষ্ট্ৰী মেড ফৰ ইণ্ডিয়া, মেড ইন ইণ্ডিয়া পলিচিৰ দ্বাৰা, এই পলিচি কিন্তু 2-3 বছৰ আগত নাছিল। আগত এপছবিলাকৰ নিচিনাকৈয়ে সকলোখিনি চীনত হৈছিল। এতিয়া চৰকাৰে কৰিছে কি, কঠিন নিয়ম লগাই দিছে যে 60%ৰ ওপৰত পাৰ্টছবিলাক ভাৰততে নিৰ্মাণ হ'ব লাগিব। 60%ৰ ওপৰত পাৰ্টছবিলাক ভাৰতত নিৰ্মাণ হ'ব লাগিব, যাৰ বাবে নয়ডা, বেংগালুৰু মেনুফেকচাৰিং হাব হৈ পৰে। অৰ্থাৎ চীনৰ কোম্পানী হ'লেও ইয়াক ভাৰতত বনাব লাগিব, যাৰ ফলত তেওঁলোকে ভাৰতত কোম্পানী বহুৱাব লগা হ'ল, আৰু বহুতো নিবনুৱাই কৰ্ম সংস্থাপন পাইছে। আমি ব্যৱহাৰ কৰি অহা ভিভ', অ'প্প সকলো ভাৰতীয় মানুহে বনোৱা। অ'প্প, ভিভ' হ'লেও ইয়াৰ CEO, ৱৰ্কাৰ, মেনেজমেণ্ট কমিটি ভাৰতত পাৰ্টছ নিৰ্মাণ কৰাৰ বাবে কোম্পানীবিলাকৰো সুবিধা হয়, কাৰণ ভাৰতত নিৰ্মিত সামগ্ৰীৰ ওপৰত চৰকাৰে টেক্স কম পৰিমাণে লগায়। কিন্তু আপোনালোকেও জানে চীনৰ প্ৰডাক্টৰ ওপৰত টেক্স বেছি, যাৰ বাবে চীনৰ পৰা ইম্পৰ্ট কৰিলে তেওঁলোকৰ মেনুফেকচাৰিং কষ্ট বাঢ়ি যায় আৰু মোবাইলবিলাকৰ দাম বঢ়াব লগা হয়। ইয়াৰ ফলটোতো জানেয়ে, চীনৰ কোম্পানী কম দামৰ কাৰণে ভাৰতত প্ৰসিদ্ধ, তাৰ কাৰণে ইমান মোবাইল চলে চীনৰ। ইয়াৰ CEO, ৱৰ্কাৰ আদি সকলো ভাৰতীয় হোৱাৰ বাবে বৃহৎ সংখ্যক ধন ভাৰতত থাকি যায়। এইবিলাক কোম্পানীৰ পৰা চৰকাৰ টেক্স পোৱাৰ লগতে বহুতো নিবনুৱাও কৰ্ম সংস্থাপন পাই আছে। ইয়াত এটা প্ৰশ্ন উঠিছে, কোম্পানীবিলাকে সকলোখিনি মোবাইল পাৰ্টছ চীনৰ পৰা আনি ভাৰতত এছেম্বল কৰি, অৰ্থাৎ ফিটিং কৰি মেড ইন ইণ্ডিয়া লিখি বিক্ৰী কৰি আছে নেকি? নহয়, এই মোবাইলবিলাকৰ 80% পাৰ্টছ ভাৰতত মেনুফেকচাৰিং কৰা হয়, কিছুমান বাদ দি, যেনে প্ৰচেছৰ, আৰু প্ৰচেছৰটো ভাৰতত বনোৱা নহয়, এইটো ইম্পৰ্ট কৰা হয়, কিয়নো ভাৰতত প্ৰচেছৰৰ কৰাৰ কাম আৰম্ভ এতিয়ালৈকে হোৱা নাই, আৰু 1-2 বছৰৰ ভিতৰত হয়তো সম্পূৰ্ণভাৱে ভাৰতত নিৰ্মাণ হোৱা আমি দেখা পাম, কিয়নো চৰকাৰে মেড ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আদিক অধিক প্ৰাধান্য দি আছে। নয়ডাত ছামছুঙৰ পৃথিৱীৰ ভিতৰত এটা ডাঙৰ মেনুফেকচাৰিং হাব আছে। ইয়াৰ পৰা ভাৰতৰ লগতে বিদেশতো স্মাৰ্টফোন এক্সপৰ্ট কৰে। মোবাইল পাৰ্টছৰ ক্ষেত্ৰতো বেছিভাগ ভাৰতত নিৰ্মাণ হয়, মেড ইন ইণ্ডিয়াৰ আধাৰত চলি আছে। কিন্তু বাকী ইণ্ডাষ্ট্ৰীবিলাক কেনেকৈ চলিছে, কিমান চীনৰ ওপৰত আমি ভাৰতবৰ্ষ এতিয়াও নিৰ্ভৰ, ইয়াৰ ওপৰত এটি ডিটেইল ভিডিঅ' বনাম মই। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আপডেটবিলাক পাই যাব তেতিয়া। এতিয়া আহোঁ ভাৰত চৰকাৰে এপছবিলাক কিয় বেন কৰিলে। আপোনালোকে গম পাইছে যে ইতিমধ্যে 59টা এপ ভাৰত চৰকাৰে বেন কৰিলে। তাৰ কাৰণটো জানো আহক। চাব, কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদজীয়ে এটি টুইট কৰিছিল যে এই এপবিলাকে আমাৰ ডাটাবিলাক মিছ ইউজ কৰি আছে, ফৰেইন কাউণ্ট্ৰিক দি আছে। ফৰেইন কাউণ্ট্ৰি মানে চীনকে বুজাইছে, যিবিলাকে আমাৰ চাইবাৰ ছিকিউৰিটি ক্ষেত্ৰখনত ভাবুকি আনিছে। এই এপছবিলাক আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি, আৰু এই কাৰণ দৰ্শাই বেন কৰাৰ নিৰ্দেশ দিয়ে। লেটছ চি কি হয়, কিয়নো ইয়াক ছুপ্ৰিম কোৰ্টত কাউণ্টাৰ কৰা মানুহৰ অভাৱ নহ'ব ভাৰতত, ইয়াক নিশ্চয় কাউণ্টাৰ কৰিবই ছুপ্ৰিম কোৰ্টত। আপোনালোকে চালে গম পাব, চীনত গ্ল'বেল এপছ যেনে ফেচবুক নচলায়ে, নানা ৱেবছাইট বেন চীনত। আমাৰ ভাৰতবৰ্ষৰ ইয়ন নামৰ এটা নেশ্যনেল নিউজ ৱেবছাইটো বেন আছে চীনত। চীনৰ এপছবিলাকৰ এল্টাৰনেটিভ আছে আমাৰ হাতত, সেইবিলাক আমি ইউজ কৰিব পাৰোঁ। নানা ধৰণৰ এপছবিলাকৰ এল্টাৰনেটিভ ওলাই আছে ভাৰতৰ লগতে গ্ল'বেলতে নানা ধৰণৰ গুগলৰ পৰা বহুত এপছ প্ৰভাইড কৰে, সেইবিলাক আমি ইউজ কৰিব পাৰোঁ। এতিয়া আপোনালোকে বুজি পালে মোবাইল ইণ্ডাষ্ট্ৰী আৰু এপ ইণ্ডাষ্ট্ৰীৰ মাজত পাৰ্থক্য, আৰু কি কাৰণে ভাৰত চৰকাৰে এপবিলাক বেন কৰিলে। এতিয়া ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। কিবা ভুল হৈ গ'লে কমেণ্টত জনাব। নতুন চেনেল, নতুনকৈ বনাইছোঁ, অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব।
আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নতুন চেনেল, আদৰি ল'ব, ৰেগুলাৰ ভিডিঅ' পাব। গ্ল'বেল কনফ্লিক্টছ আৰু জিঅ' পলিটিক্সৰ ওপৰত বেছি ভিডিঅ' বনোৱা হ'ব, কিয়নো অসমত এনেকুৱা ধৰণৰ চেনেল নাই। গতিকে আজিৰ বাবে ধন্যবাদ।